ফেচবুক লাইভ অভিযোগ কৰিছে যে আপোনালোকৰ ইয়াতে তেওঁলোকক কোনোবাই মানে দৰ্জা ৰাতিপুৱা পুৱতি সময়ত দৰ্জা ধম ধম মাৰি পেলাই এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিছে। কোন হয় তেখেতে? আপোনালোকৰ চিচি কেমেৰা ধৰা পৰিছে নেকি? চিচি কেমেৰাত মানে সেইদিনাখন আমাৰ কাঠমাণ্ডুৰ পৰা এখন বাছ আহিছিলে, বাছখনত 32-4 এনেকুৱা মানুহ আছিলে, চব 60+ আছিলে, কেইজনমান সৰু আছিলে। গতিকে বাইদেউ থকা ৰুমটোৰ কাষতো তেনেহ'লে 4টা ৰুম লৈছিলে, ওপৰ ফ্ল'ৰটো লৈছিলে। 3:30 বজাত মানুহখিনি উঠিছে, উঠি পেলাই গা পা ধুইছে, 5:37 ওলাই গৈছে। বাইদেউৰ লগত ঘটনাটো হৈছে 5:10 মানত হৈছে। এতিয়া মানুহখিনি লিফ্ট দিও কিছুমান আহিছে, চিৰি দিও কিছুমান আহিছে। মানুহখিনি যথেষ্ট খৰচ। এতিয়া তেওঁলোকে ভুলবশত বাইদেউৰ ৰুমত নক কৰিব পাৰে যেন আমাৰ মানুহ কোনোবা আছে নেকি, আৰু তেওঁলোকে অসমীয়া ভাষা পাতা নাই, বা বাইদেৱে কৈছে যে আমি উল্টে কোন হয় বুলি সুধোতো মানুহকেইজনে বুজি পোৱা নাই কাৰ ৰুমত কোন সোমাইছে, কিন্তু নক কৰাটো হয়। চিঞৰ বাখৰ কৰিছে। কাষৰ ৰুমৰ আমাৰ 4টা ৰুম বেলেগ বেলেগ মানুহ আছে। মানুহখিনি মই আপোনালোকক নাম্বাৰ দিম, আপোনালোকে কণ্টেক্ট কৰিব পাৰে। ষ্টাফৰ মানুহ 2জন আছে, এজন চিকিউৰিটি তলত আছে, এজন ওপৰত মানুহখিনি ওলাই যাওঁতে টাৱেল চাৱেল বা যিখিনি চেক কৰে, চাবি তাবি লয়, সেইখিনি কৰি আছে ওপৰত। তেনেকুৱা হোৱা নাই। হলেতো কাষৰ মানুহ আছিলে, গম পালে হয়। আৰু বাইদেৱে কৈছে মই খুব চিঞৰিছো, আমি দুজনীয়ে। কাষৰ ৰুমৰ মানুহে গম পালে হয় যেন ইয়াত দুজনী ছোৱালীয়ে চিঞৰিছে, ওলাই আহি চালে হয়। ৰাতিপুৱা তেতিয়া 5:15 যদি কিবা এটা অঘটন ঘটিলে তেন্তে সামযুক্তি হোটেলৰ মানুহে সেইখিনি কেনেকুৱা ধৰণৰ চিকিউৰিটি ব্যৱস্থা আছে? চিকিউৰিটি ব্যৱস্থাটো আছে, চিকিউৰিটিও আছে, মোৰ তলত আপোনাৰ কেমেৰা চেমেৰা গোটেইখিনি আছে। আৰু মানুহখিনি যথেষ্ট মানুহ, কৰিডৰটোত কমচে কম 30জন মানুহে অহা যোৱা কৰি আছে। ৰাতি ষ্টাফ 2জনে আছিলে। হয়, ইমানখিনি মানুহ কেনেকে মেনেজ কৰিব পাৰি? মেনেজখিনি মানুহ ৰাতি আছে, ৰাতিপুৱা চেক আউট কৰে। চিচিটিভি ফুটেজ মই তেখেতক সৰু সৰু যিখিনি আছে সেইখিনি দিছিলো। বাইদেউক লাগে মানে মই বাছখন অহাৰ পৰা যোৱালৈকে 1.5 ঘণ্টাৰ ফুটেজ, 1.5 ঘণ্টাৰ ফুটেজ হোৱাটছএপত দিব নোৱাৰি। মই পেন ড্ৰাইভত হেৰি কৰা আছে। কমিটিৰ ল'ৰাটোক মই কৈছো 3টা বজাত ফোন কৰিছো যেন পেন ড্ৰাইভত মই ভৰালো, কালি দেওবাৰ আছিলে, ভৰালো, পেন ড্ৰাইভটো লৈ যাবা। আৰু বাইদেৱে মোৰ লগত কোনো যোগাযোগ কৰা নাই। বাইদেউ তাত মোৰ নাম্বাৰো আছে। অভিযোগ কৰিছে যে মুখত ক'লা কাপোৰ, সেইটোৱে কৈছো। নেপালী মানুহ আছিলে, মানুহখিনিয়ে নেপালী টুপি আৰু ঠাণ্ডা যেতিয়া তেওঁলোক কাঠমাণ্ডু হেৰিলৈ যাব, এই পৰশুৰাম কুণ্ড যাব, গতিকে ৰাতি উঠি গা পা ধুইছে, মাফলা চাফলা মাৰি আছে। সেইখিনি কৰিবলৈ হলে বাইদেউ দৰ্জাখন খুলি বাহিৰত আহিব লাগিব। আইহোলডালি চিধা মানুহজনহে দেখা পায়, কোনোবা দৌৰা কৰা দেখা নাপায়। আৰু তেওঁ যদি কাপোৰ পিন্ধি এবাৰ যদি মানে দৰ্জাখনত নক কৰিছে, আকৌ দ্বিতীয়বাৰ আকৌ মুখখন কাপোৰখন খুলি পেলাইতো দৰ্জাখনৰ ওচৰলৈ নাযায়। যদি ভুল কৰিছে, কথাটো কৈছো। কোন কোন আহিছিল? অমৃতা গগৈৰ লগত এগৰাকী লেডি আছিলে। ড্ৰাইভাৰ নাই, বাইদেৱে নিজে গাড়ী চলাই আহিছে, ৰাতিপুৱা নিজে গাড়ী চলাই গৈছে। গোটেই ৰাত নিশা গাড়ীৰ আগফালে আছে। হয়, গাড়ী বাইদেউৰ আগফালে আছে, ৰাতিপুৱা গাড়ীখন হ'ব পাৰে, কিন্তু গাড়ীখন ইয়াতে আছে, ৰাতিপুৱা বাইদেৱে নিজে ড্ৰাইভ কৰি গৈছে। আপোনালোকক জনাইছিল নেকি যে যি ঘটনা? মোক ফোন কৰিছিলে, মই আহিছো, কমিটিৰ ল'ৰাজনো আহিছে। আহি পেলাই আমি তাতে পদূলি মুখতে বাইদেউৰ লগত কথা চথা পাতিলো। ক'লে কি কৰে আপুনি ব্যৱস্থাটো কৰিব। ক্লিয়াৰিফিকেশ্যন কৈছে, কিন্তু বাইদেৱে মোৰ লগত যোগাযোগ কৰা নাই। কমিটিৰ মানুহে কৰে, মই ভিডিঅ'খিনি দিওঁ, আৰু ভিডিঅ'খিনি যিখিনি দিওঁ দিয়াৰ পিছত আমাক এইখিনি নহয়, আপুনি পুৰা 1.5 ঘণ্টা ভিডিঅ' দিয়ক। 1.5 ঘণ্টা ভিডিঅ' হ'বলৈ হ'লে হোৱাটছএপত নাযায়। মই মেইলত ট্ৰাই কৰিলো, মেইলতো যোৱা নাই। গতিকে মই কালি পেন ড্ৰাইভ কিনি পেলাই মানে টাউনলৈ পঠাই দিছো, মোবাইলটো সৈতে যিটো ৰেকৰ্ডিং কৰিছিলো, মোবাইলত পেন ড্ৰাইভত ভৰাই মই ঢেৰচালি কমিটিৰ ল'ৰাটোক ফোন কৰিছো যেন পেন ড্ৰাইভত গোটেই 1.5 ঘণ্টাৰ ফুটেজখিনি আছে, আপুনি লৈ যাব। নাই, সেইবিলাক হোৱা নাই। এখন ঢেৰচালিত আছিলে। নাই, জনোৱা নাই, আজি জনাম আৰু আমি।